হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া 1টা বাজিব হ'ল। মই যাওঁ ভেকচিন ল'বলৈ। ছেকেণ্ড ড'জটো মোৰ লোৱা হোৱা নাই, সেইকাৰণে বেজিটো ল'ব যাওঁ। সিদিনা গৈছিলোঁ কিন্তু মানে চেছ হৈ গ'ল, নাপালোগৈ। নিয়ৰক নিনো, নিয়ৰক থৈ যাম। আজিৰ পৰা ইমান ঠাণ্ডা, কেইদিনমান বোলে ঠাণ্ডা পৰিয়ে থাকিব, সেইকাৰণে নিয়ৰক গৰম কাপোৰ পিন্ধাই দিছোঁ। আৰু ই নহয় চব মানে বুটাম চুটাম টানি থাকে, একো নাথাকে মানে তাৰ গাত। তাৰপিছত মই দেউতাকৰ লগতে যাম, ইয়াক আইতাকৰ লগত থৈ যাম। হয় নহয়? হয় নহয়? হাই কৈ দিয়া, হাই। এইখন চাওক লাইটৰ বিলৰ অৱস্থা কি কৰিলে, হয়নে? ঠিক আছে, এতিয়া যাওঁ, ব্লগটো চাই থাকিব শেষলৈকে। জীৱনত সঁচাকৈয়ে কেইবাবাৰো বহুত বেজি লৈছোঁ। নিয়ৰ হোৱাৰ পিছতো, নিয়ৰ হোৱাৰ আগতো বহুত বেজি লৈছোঁ, কিন্তু কিয় জানো ক'ভিড ভেকচিন ল'বলৈ কিবা এটা ভয় লাগে। ভেকচিন লৈ আমি আহিলোঁ আৰু অহাৰ পিছত কৰিতলতে অকণমান চাহ খাই লওঁ বুলি ভাবিছোঁ। সেইকাৰণে চাহ আৰু চিঙৰা, বহুত দিনৰ মূৰত মিষ্টাৰে মই এনেকৈ আহিছোঁ, সেইকাৰণে বোলো চাহ আৰু চিঙৰাকে খাই যাওঁ। তাৰপিছত নিয়ৰক থৈ আহিছোঁ, সোনকালে যাব লাগিব ঘৰলৈ। কালি আৰু ভিডিঅ' কৰা নহ'লে, কাৰণ মানে তাৰ পৰা অহাৰ পিছত নিয়ৰৰ লগত ব্যস্ত হৈ গ'লোঁ যে, আৰু সেইকাৰণে আজিকালি ভ্লগ কৰিব নোৱাৰা হৈছোঁ। নিয়ৰৰ লগতে বেছি ব্যস্ত থাকোঁ। এতিয়া যাওঁ নিয়ৰক বেজি দিবলৈ। আজি তাৰ ভেকচিন আছে 9 মান্থৰ। লগতে আজিকালি নিয়ৰে গাড়ী বুলিলে একেবাৰে ক'ব নোৱাৰা হৈ যায়। মানে দেখিছেনে দেউতাকৰ লগত কেনেদৰে একদম চলাবহে যেন সেনেকুৱা ৰিয়েক্ট কৰে। লগতে তাক বেজিটো দিয়াই আনো, তাৰপিছত লগ পাম আপোনালোকক। আমি আহিলোঁ সৰস্বতী পূজালৈ। নিয়ৰৰ প্ৰথম সৰস্বতী পূজা। নিয়ৰে এইবাৰ প্ৰথমবাৰ সৰস্বতী পূজালৈ আহিছে। তাক নানো বুলি ভাবিছিলোঁ, আৰু মাৰো গাটো ভাল নহয় যে, সেইকাৰণে মাৰ ওচৰত এৰি থৈ আহিবৰ কাৰণেও বেয়া লাগিলে, তাক চম্ভালিবলৈ দিগদাৰ পাব পাৰে। সেইকাৰণে নিয়ৰকো লৈ আহিলোঁ। এয়া ওঠ কামুৰি আছে, দাঁত এটা ওলালে তাৰ, সেইকাৰণে মানে কামুৰি থাকে আৰু যিকোনো বস্তু কামুৰিবলৈ বিচাৰে সি এতিয়া। আৰু আজিকালি আমাৰ নিয়ৰে এনি টাইম কাম দেখি থাকে, এইবিলাক আঁতৰাবলৈ লাগি আছে সি। আৰু এটা কথা, মই যে 2টা ভেকচিন লৈছিলোঁ, মানে ফাৰ্ষ্টৰ ক'ভিড ফাৰ্ষ্টটো আৰু ছেকেণ্ড ড'জটো ল'লোঁ, কিন্তু মোৰ 2টাতে একোৱেই নহ'লে, জ্বৰো নুঠিলে, হাতো নিবিষালে। তাৰপিছত মই ভাবিছোঁ কি নকলিটো দিলে নেকি মোক, কিন্তু মানে কয় আৰু ইমিউনিটি ছিষ্টেমটো মানে ষ্ট্ৰং থাকিলে একো নহয় বোলে। তাৰপিছত কিন্তু চৰ্দি জ্বৰ মোক সোনকালে, মানে চৰ্দিটোত পটককৈ হৈ যায়, সেইটো জানো ইমিউনিটি ষ্ট্ৰং থকা কথা? সেয়াই আৰু, কিন্তু ভালেই হ'ল, একো নহ'লে নিয়ৰক লৈ দিগদাৰ হ'লহেঁতেন। এতিয়া আমি আহি পালোঁ কলিয়াবৰ কলেজ। আচলতে মই কলিয়াবৰ কলেজত পঢ়া নহয়, মই নগাঁও কলেজত পঢ়া। তথাপি কলিয়াবৰ কলেজত মই যোৱাবাৰ নহয়, তাৰ আগৰবাৰো আহিছোঁ। যোৱাবাৰ আহিব নোৱাৰিলোঁ বাৰু, আগৰবাৰো আহিছিলোঁ। সেইকাৰণে ভাবিলোঁ ইয়াতে চাকি এগছ জ্বলালেই হ'ল আৰু। সেইকাৰণে যিহেতু নগাঁও কলেজ যোৱাটো এতিয়া পচিবল নহয় নিয়ৰক লৈ পেলাই, এনেও তাৰ গা বেয়া হৈ উঠিছে, সেইকাৰণে ভাবিলোঁ ওচৰতে ইয়াতে চাকি দি থৈ আহোঁ। এনেও এইবাৰ বহুত জেগাত পাতা নাই সৰস্বতী পূজা ক'ভিডৰ কাৰণে, আৰু নিয়ৰক এৰি থৈ আহিব নোৱাৰিলোঁ, তাকো লৈ আহিলোঁ। দেউতাকে তাক লৈ আছে আৰু মই এইফালে চাকি ধূপ জ্বলাই লওঁ। আমি আহি গ'লোঁ পূজা কৰি। নিয়ৰ চাওঁ, ফুট চোৱা, অ' মা কি হ'ল? ফুটটো চেচ কৰি দিলে। এতিয়া আমি সৰস্বতী পূজাৰ পৰা ঘৰ পালোহি। কপালৰ ফুট অৱস্থা নাই, মুখ হাত ধুই কাপোৰ চাপোৰ সলাই লওঁ, আৰু চেনিটাইজ কৰাটো একদম কম্পালচৰি, চেনিটাইজ কৰিবই লাগিব। তাত একো চোৱা নাই, তথাপিও চেনিটাইজ কৰাটো মানে এতিয়া প্ৰয়োজনীয় হৈ পৰিছে। সেইকাৰণে লগতে আজিৰ ব্লগটো ইমানতে সামৰোঁ, একেবাৰে সৰু ব্লগ, আশা কৰোঁ ভাল পাব। থেংক ইউ।